ঐ শুন আহিছো কামত নকলাজত বস্তুটো আছে দুই ঠেঙৰ মাজত কি হ'ব কওকচোন আপোনালোকে আমাৰ দুই ঠেঙৰ মাজত ইমান ডাঙৰ ভলকা বাঁহ এডাল আছে লাগিব এইকেইজনীয়ে ডাবল মিনিঙত ভিডিঅ' বনাই ভিউজ গোটাই পইচা ঘূণীয়াকৈ ঘটি আছে আৰু আমাৰ কেলা ডেকা ল'ৰাবিলাকে সেই কেলা বাথৰুমত সোমাই মৰি আছে আকৌ যদি এতিয়া আমি ৰোষ্ট মাৰিব যাওঁ আকৌ আহি পিনি দুটা মানে ভুকিব কি ৰোষ্টাৰকেইটাই কি কৰিছে বেলেগৰ নামত নিজৰটো কণ্টেণ্ট নাই বেলেগৰ নামত ভিডিঅ' বনাই পইচা ঘটি আছে ঠিক আছে ভাই মই এটা কথা তোমালোকক ভালকৈ বুজাই দিছোঁ শুনা আমি পইচা ঘটিবলৈ আমি যোৱা নাই কাৰণ এই অসমৰ পৰা জাবৰবিলাক নাইকিয়া কৰিব বিচাৰি আছোঁ যেতিয়ালৈকে এই জাবৰবোৰ এই পৃথিৱীৰ পৰা নাইকিয়া নহ'ব তেতিয়ালৈকে আমি ৰোষ্টাৰকেইটাইও হাৰ মানি দিয়া মানুহ নহয় তো নমস্কাৰ বন্ধুসকল তোমালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আৰু তোমালোকে চাই আছা মিষ্টাৰ দিগন্ত তো বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কৈ লৈছোঁ যদি এই ভিডিঅ'টো 18 বছৰ তলৰ ল'ৰা ছোৱালী চাই আছা ভিডিঅ'টো ইমানতে স্কিপ কৰি দিয়া এই ভিডিঅ'টো 18 বছৰ ওপৰ ল'ৰা ছোৱালীৰ কাৰণে বনোৱা হৈছে আৰু এই ভিডিঅ'টো খালি এণ্টাৰটেইন পাৰ্পছৰ কাৰণে বনোৱা হৈছে ভিডিঅ'টো যাতে কোনো গাত পাতি নলয় আৰু ল'লেও মোৰ জগৰ নাই A few moments later. তো গাইজ এতিয়া আমাৰ এই অসমখনত চলি আছে কিছুমান টেলেণ্ট মানে কিছুমান টেলেণ্টৰ অভাৱ নাইকিয়া হৈ গৈছে আজি যদি কিছুমানে বুকুৰখন উলিয়াই দিছে কাইলৈ কিছুমানে পকৰটো উলিয়াই দিছে আৰু এইজনীয়ে প্ৰথমতে তোমাৰ বনাইছিলে ভাল ভাল ভিডিঅ' যেতিয়া কেলা ভিউজ চিউজ নহা হৈ থাকিলে তেতিয়াৰ পৰা কেলা এইবোৰ ষ্টাৰ্ট কৰি দিলে মোবাইলটো ওপৰ পৰা তললৈ এনেকৈ ঘূৰাই দিছে ঠিকছেনে ভিউজ পাই গৈছে অলপ দেখাই দিছে ডেকা ল'ৰাবিলাকক অৱস্থা বেয়া কৰি দিছে আৰু তাইৰো কেলা ইমান সজতি বাঢ়ি গৈছে কাৰণ আমাৰ ডেকা ল'ৰাবিলাক ৰ'ব নোৱাৰা হৈ গৈছে এতিয়া গাইজ তোমালোকেতো জানাই আজিকালি ছাগলীৰো অভাৱ নাইকিয়া হৈ গৈছে কাৰণ আমাৰ ইনষ্টাগ্ৰাম আৰু হোৱাটছএপত গোটেই ছাগলী হৈ পৰিছে মানে কেলে কৈছোঁ কাৰণটো ভিডিঅ'টো চাই লোৱা তোমালোকে গাইজ এনেকুৱা হৈ গ'লে যদি এনেকুৱাই হৈ যাব পাৰে তেতিয়াহ'লে আজিৰ পৰা ময়ো ছাগলী বেহেনকা লৌৰা ভাগ মাৰিছে তই মোক মইনা বুলি মাতিবি মইনাতহে আচল মৰম সোমাই থাকে হ'বনে अरे भाई दुख क्यों खत्म नहीं होता है भाई गाइस মই কিন্তু এই ভিডিঅ'টোৰ পৰা এহেতক মই ৰোষ্ট মাৰিব অহা নাই কিন্তু মোৰ দেখি বেয়া লাগিছে ক'ত পাইবে এনেকুৱা ছোৱালীও নাই গাইস মই এটা কথা সিদ্ধান্ত কৰি লৈছোঁ এইবাৰ মই কেলা 60 বছৰতহে বিয়া পাতিম নাই 60 বছৰটো মোৰ লেলেপি যাব মানে গা ছালবিলাক খুটুল পৰি যাব সেইটো কথা কৈছোঁ সেইটো কথা আৰু গাইজ এতিয়া মই আৰু এটাক দেখাব গৈ আছোঁ এটা মহাপণ্ডিত কাৰণ ইয়াৰ আগতেও মই ফালি থৈছোঁ তাৰ পিছতো ইয়াৰ কেলা সেই থিতা জ্ঞান বোলা বস্তুটো নাই ইয়াৰ কেলা মেণ্টেলিটি ডিষ্টাৰ্বই আছে নে কিবা মাথাত চুটেই পাই থৈছে মই নাজানো ভাই ইয়াক যিমান ৰোষ্ট মাৰিলেও পাগলামিবোৰ কৰিবলৈ নেৰে আৰু ইয়াৰ চাই লোৱা ভিডিঅ' এটা তাৰপিছত ইয়াক মই জাৰি আছোঁ গোটেইটো কেলা সেই টকা বনা বাবাটোৰ ৰকমে লাগিছে দেখিবলৈ চাউন চা বেঞ্চো তোৰ যদি কেলা ভিডিঅ' বনাবলৈ কণ্টেণ্ট নাই তেতিয়াহ'লে তই ফুপত তেল অকণ লগাই শুই থাক আৰু গাইছ এই জহামালডালকনো কিমান গালি পাই থাকিবা তাক যদি গালি পাৰিলেও তাৰ এই বেণ্টত একো কামেই নকৰে তেতিয়াহ'লে ইয়াক দম দি লাভ নাই
বন্ধুসকল ভিডিঅ'টো যদি ইমানলৈকে চাই আছা তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো আজি ইমানলৈকে আছিলে আৰু নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ মই তোমালোকৰ পৰা বিদায় লৈছোঁ বাই